তো গাইজ ইফালে নিচিম আছে আৰু আমি আজি যাই আছোঁ আমাৰ উদয়নৰ শিক্ষামূলক ভ্ৰমণ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ। তো গাইজ আজিৰ ব্লগটো আপোনালোকে মনোযোগেৰে শেষলৈ চাই থাকিব। তো হাই হেল্ল' নমস্কাৰ গাইজ, আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ব্লগ চেনেল মুন ফ্ৰেণ্ডছ ব্লগলৈ। তো গাইজ আহক কলম নকৰে গাইজ আজিৰ ভ্ৰমণটো ক'ত আপোনালোকক মই তাতে যাই পেলাই সেই প্লেচটো যাই পেলাই চবখিনি ক'ম। তো গাইজ আপোনালোক মনোযোগেৰে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আমাৰ ইফালে চব গীতে আছে। আজি আমি চবে যাম শিক্ষামূলক ভ্ৰমণৰ কাৰণে আৰু ইয়াৰ মাইনু নাচাগে একদম অফিচৰ পৰা আহিছে অফিচৰ পৰা আহি উপস্থিত হৈছে পিকনিকলৈ। তো আমি এতিয়া যাব ৰেডি। তো গাইজ ইফালে সিহঁত দুটা আছে আজি মানে শিক্ষামূলক ভ্ৰমণত যাব। গাইজ আমাৰ ভ্ৰমণৰ কাৰণে দুখন গাড়ী পুৰা ৰেডি। এতিয়া মই যাই লওঁ। Hi, hi. Good morning, all of you. আজি আমি পিকনিক যাম। পিকনিক ন শিক্ষামূলক ভ্ৰমণ। আজি আমি শিক্ষামূলক ভ্ৰমণ যাম। সকলোৱে আমাক সহযোগ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব কৈ দি। সাবস্ক্ৰাইব, লাইক, কমেন্ট সব কৰি দিব। হে দোস্ত, হে দোস্ত, ওয়েলকাম ব্যাক টু সকলো হাই কৈ দিয়া। আমি ক'ত যাই আছো আজি? ভূটান। আৰু কিয় যাই আছো? আছে আমাৰ মিন্ময় ৰাজবংশী মিন্ময়। তো মিন্ময় মই সিফালে বহিম, তো মোক অলপ চাই দিয়ক। মই ইয়াতে বহি ললো আৰু পিছফালে মিন্ময় হাই কৈ দি। ভূটান বৰ্ডাৰ আহি গলো আৰু গাইছ আমি সিফালে নাযাওঁ। এয়া আছে ভূটান বৰ্ডাৰ চব আহিছে আমাৰ। এয়া চাই ৰিজাৰ্ভ বেগম চব আছে। আৰু আমি এতিয়া ক'ত যাম? ভূটানত। নাই আমি অলপতো যাব পাৰিম, এখোজটো দিব পাৰিম, সেইটোৱে। আৰু এতিয়া অলপ যাম, আপোনালোকক দেখুৱাম। গাইছ এইটোৱে ভূটানৰ গেট হয়। আৰু গাইছ আপোনালোকক ভূটান গেট দেখুৱালোঁ আৰু এতিয়া মেইন পিকনিক স্পটলৈ যাওঁ। তো আহক। ছাৰ একবাৰ হাই বুলি কৈ দিয়ক। ছাৰ একবাৰ হাই কৈ দিয়ক। গাইছ ইফালে ছাৰ আছে, তো ছাৰ একবাৰ হাই কৈ দিয়ক। আমিও আছো। আৰু ইয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। হয়। আৰু মানে ই নতুনকৈ আহিছে, ভ্লগ কৰিছে, গতিকে পাৰলৈকে ছাপোৰ্ট কৰক আমাৰ ষ্টুডেণ্ট। গতিকে আছোঁ, ময়ো ইয়াৰ লগত আছোঁ। হয়, থেংক ইউ এণ্ড অল দ্য বেষ্ট। হয় ছাৰ। তো গাইছ ছাৰক কোৱা মতে আপোনালোকে কামটো কৰিব। আপোনালোকে হয়তো সকলোৱে চিনি পায়, চাহ বাগান হয়। আৰু এই চাহ বাগান হৈছে আমাৰ ভূটান আৰু অসমৰ বৰ্ডাৰৰ সীমান্তত প্ৰায়। চ' ইয়াতে মানে আমি অলপ চাই লওঁ আৰু কেনেকুৱা মানে ঠাইবিলাক কেনেকুৱা লাগে। চ' সেইকাৰণে মানে ইয়াতে বাছ ৰখাই পেলাই অলপ নামিলোঁ, অলপ চাই যাওঁ। তো আপোনালোকে চাব বুলি আশা কৰিলোঁ। ৰাইড কৰিব আশা আছে নহয়, তেতিয়া আপোনালোকক চবখিনি দেখুৱাম। আপোনালোকৰ ফুল ছাপোৰ্ট লাগিব। মই ৰাইড কৰিব চেষ্টা কৰিম আপোনালোকক চব দেখুৱাবলৈ। মই এটা কাম কৰিলোঁ, মানে ভূটানৰ পইচা যাব ইচ্ছা আছিল। চ' এয়া মই ভূটানৰ 5 টকা এটা ল'লোঁ। আপোনালোকক দেখুৱাওঁ। এইটো 10 টকা ভূটানৰ। চ' মই আনিলোঁ, ঘৰত লৈ যাম আৰু কিবা থৈ দিম। এইগিলা লাগব নহয়, এই কোনোবা দিনা যদি আহোঁ আৰু। পৰি গ'ল। কি কৰিব আৰু মোৰ দুখৰ খবৰ। মই পৰি গ'ল, উঠব নাপালোঁ। এইবাৰ উঠি আপোনালোকক দেখুৱাম। মাজে মাজে সৰু সৰু ডান্স কৰিব নোৱাৰোঁ ইমান মই ভালকে, সেইকাৰণে আপোনালোকে অলপ দেখুৱালে। আৰু আপোনালোকে যদি পাৰে মোক শিকাই দিব ভালকে, মই পৰৱৰ্তী সময়ত আপোনালোকক ডান্স কৰি দেখাবলৈ মই চেষ্টা কৰিম। তো গাইছ
हेलो গাইজ আজিৰ আমাৰ মেইন স্পটলৈ আমি আহি পালোঁ গাইজ ইফালে আমাৰ ছাৰ আৰু বাইদেউসকল আছে তো এতিয়া মই ছাৰ আৰু বাইদেউসকলৰ ওচৰত যাম আৰু আজি পিকনিক মানে শিক্ষামূলক ভ্ৰমণৰ ওপৰত কিবা অলপ ক'ব তো আপোনালোকে শুনিব চ' গাইজ ইয়াতে আমাৰ বাইদেউ আছে চ' বাইদেউ আজিৰ বিষয়ে অলপ কিবা কৈ দিয়ক আজি আমি উদয়ন শান্তি নিকেতনৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক আৰু দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকলক লৈ খুব আনন্দৰে আহিছোঁ কাৰণ দুবছৰ আমাৰ ক'ভিডৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক এনেকৈ আমি আনিব পৰা নাই এইবাৰ খুব ভাল লাগিছে আজি ভূটান আৰু অসমৰ সীমামূৰীয়া ঠাই এখনত আমি সোমাইছোঁ যদিও আমাৰ চানৰূপ ঝংকাৰলৈ আমি যাব খুজিছিলোঁ কিন্তু কিছুমান ফৰ্মেলিটি অবজাৰ্ভ কৰি বাবে আমি তাত সোমাব নোৱাৰিলোঁ তথাপিও এইখন নদী এখন আছে ইমান ধুনীয়া ইয়াৰ পৰা আমি কিছু দূৰত হিমালয় পৰ্বতৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়া এখন কাষত আমাৰ নদী আছে এই নদীখনৰ মানে তাতে বালি পানীৰ লগত ধুনীয়াকৈ উমলিছে খুব আনন্দকৰ আৰু এটা খুব ধুনীয়া আমাৰ নিৰিবিলি পৰিৱেশৰ মাজত আছোঁ আৰু আমাৰ আটাইতকৈ ভাল লগা কথাটো হ'ল আজি কোনো ধৰণৰ ইয়াতে পিকনিক পাৰ্টি অহা নাই গতিকে আমি ছাত্ৰ ছাত্ৰীখিনিক আমাৰ মতে আজি ধুনীয়াকৈ লৈ আহিব পাৰিছোঁ আৰু আমি আশা কৰিছোঁ আমি ঠিক আশাৰ দৰে ঠিকে আমি ঘৰলৈ গৈ পাম বুলি আমি আশা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি আকৌ এনেকুৱাকৈ অহাৰ পৰিকল্পনা আমাৰ সদায় আছে আৰু সদায় থাকিব চ' গাইজ বাইদেউক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ইফালে বাইদেউত আছে চ' সকলোৱে একবাৰ হাই বুলিও কৈ দিয়ক হাই ঘুমাতে হয় কামনার পরিচয় মারা ভাই আসি মারে এটা কথা কিন্তু ইয়াতে মানে পাথৰবিলাক যিবিলাক পাথৰ আছে এই বগামাটি নিচিনাই ছেম সেইকাৰণে মই ছেকেণ্ড বগামাটি বুলি ধৰি লৈছোঁ আৰু এইখিনি জেগা বগামাটিয়ে ন ছেকেণ্ড বগামাটি আৰু চানৰূপ জংখাৰ আমি ইফালেদি যাই পেলাই পাহাৰৰ ওপৰত যাম চাওঁ তাতে অলপ চাই আহোঁ কেনেকুৱা মানে আচলতে চ' আমি যাই আছোঁ আমি ওপৰত যাবলৈ চেষ্টা কৰিম বহুত ওপৰত যাব লাগিবতো সেইকাৰণে যাই আছোঁ মই এটা যদি 3 দিন মান থাকো থাকা বডি হেৰি হৈ যাব কি হ'ব বডি মানে চৰ্বি কমি যাব আৰু এনে গাড়ী চাওক এয়া মানে শকত আৰু মানে ইয়াৰ যদি মানে দুদিন মানে এটা থাকে এনেকুৱা পাহাৰীয়া জেগাত মানে মানুহটো বনি যাব আৰু সোণৰ হবি না মানুহটো সোণৰ নহ'লে অলপ দেখাত হেৰি হ'বতো হ'ব আৰু কিবা এটা হ'ব আমি এনেকুৱাকৈ গোৱাৰ মাজতে আহি ওপৰত পাইছোঁ এই চাওক ইফালে আমাৰ গেংটোৱে যাই আছে আৰু আমি পিছে যাই আছোঁ এই পাহাৰৰ মাজত সুন্দৰ গাঁও এখন অৱস্থিত আজি আমি গম পালোঁ এই জেগাখন আমি দেখাই নাছিলোঁ আজিলৈকে সৌভাগ্য আছিল আহিলোঁ এই বছৰ নেক্সট ইয়াৰ আৰু কোনোবা নেদেখা জেগাত গাইজ সুৰজিতে যিষাৰ কথা ক'লে আচলতে কথাষাৰ বেয়া কোৱা নাই যেতিয়া আমি তলত আছিলোঁ তাৰ পৰা ভাবিছিলোঁ ইয়াতে কি আছে কিন্তু যেতিয়া পাহাৰৰ ওপৰত আহিলোঁ আহি পেলাই চাওঁ জন্তু থকা যেন পাইছিলোঁ কিন্তু ভিতৰত চাওঁ যিটো এখন ধুনীয়া গাঁও অৱস্থিত হৈ আছে মানে দেখিয়ে ভাল লাগি গ'ল আৰু যিটো সুন্দৰ পৰিৱেশ ইয়াতে হয় আৰু গাইজ মানে ভাল লাগিছে আৰু কি ক'ম আৰু মানে গাঁওখন পাহাৰৰ মাজত মানে বুলি মই ভাবাই নাই আৰু ইয়াতে মানে ৰাস্তাও আছে মই দেখাই আছোঁ আপোনালোক দেখা পাইছে না আচলতে সেইটো ৰাস্তা হয় মেইন ৰোড আকৌ পাহাৰৰ মাজত এনেকুৱা থাকিব বুলি মই ভবাই নাই তে সিফালে যাই আছোঁ গাইজ দোকানত কিবা কিবি কিনি খালোঁ আৰু আৰু এতিয়া আমি যাওঁ আৰু আগফালে চ' গাইজ কিবাকৈ দোকান পাইছিলোঁ অলপ মানে ভাল লাগিল এনেকুৱা জেগাত দোকান নাই বুলিয়ে ভাবিছিলোঁ
আপুনি আমি বিচাৰি ল'লো দোকান বেছি মেইন আৰু এইগিলা এই মেইন চবতে পাব যাই আছো আমি ভাত খাবলৈ এতিয়া যাই আছো আমাক তামাম ভোক লাগিছে গাইছ আপোনালোকে ভাত খাও চাব আপোনালোকে চাওক চান্দুপ জাংখাৰৰ এই আৰু এই চাইছে আপোনালোকে মংগল গৰু আন পায় তো গাইছ ভাবি চিন্তি কিবা এটা ক'ব সেই ৰূপে হয় না নাই পাহাৰৰ পৰা খোজকাঢ়ি এতিয়া যাই আছো আমাৰ মেইন জেগালৈ আৰু তাতে যাই ভাত চাত খাই ল'ম আৰু হাইটো কৈ দিয়া এতিয়া যাই লওঁ চাওক আপোনালোকে মানে খোজ আৰু নাহে কোনো ভাত চাত খোৱা নাই গা চা দুৰ্বল হৈ আছে ফাইনেলি আপোনালোকক গেটখন দেখুৱালো ডেলাইশ্ৰী পিকনিক স্পট বৰাই আপোনালোকে আহি পাইছে নে নাই কমেণ্ট কৰি কমেণ্ট বক্সত জনাব আৰু গাইছ আপোনালোকে পাৰিলে শ্বেয়াৰ কৰিব আৰু এই জেগাত আহিবলৈ আপোনালোকে চেষ্টা কৰিব নিশ্চয় আহিব পাৰিব এয়া চাওক চাইড মানে ইয়াতে আহিবলৈ ফ্ৰেণ্ড এটাক লগ ধৰিলে আৰু মানে লগ ফ্ৰেণ্ড এটা বনাই ল'লা আৰু ফ্ৰেণ্ডটো বনোৱাত কিবা পইচা লাগিছে নেকি লাগিব কিমান অঁ দে একো নাই ঠিক আছে ফ্ৰেণ্ড আৰু ফ্ৰেণ্ডৰ মাজত লাগিলে চলে দে দে পিছা আপোনালোকক আৰু এজনক মই দেখুৱাওঁ গাইছ চিন্ময় মানে 10 টকা ভাড়া দি পেলাই চাইকেলত উঠি আহিছে নালকে দি পানী কিহে মানতানে হৈ আছে গাইজ খোৱা লোৱা হৈ গ'ল এতিয়া লাষ্ট ফিনিচিংটো হ'ব ডেন্সেৰে অনলি ডেন্স लड़ जावे सारी रात नींद ना आवे तेनू बड़ा तड़पावे दिल चैन कहीं ना पावे 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 लड़ जावे सारी रात नींद ना आवे तेनू बड़ा तड़पावे दिल चैन कहीं ना पावे 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 swag है अरे घूट में 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 swag है ना किसी से कोई मतलब ना किसी से कुछ लेना ए I'm one in a million पर ज्यादा भी उछलेना ना किसी से कोई मतलब ना किसी से कुछ लेना I'm one in a million पर ज्यादा भी उछलेना चल तू मेरे साथ यारा चल तू ये रात करना फेरा फेरा लड़ जावे सारी रात नींद ना आवे तेनू बड़ा तड़पावे दिल चैन कहीं ना पावे पावे पावे
হাই 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 সেলফি নাকি আজি আমাৰ পিকনিকটো হৈ গ'ল আপোনালোকে সকলোৰে আৰচি পুৰাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু হিট হৈ যায় সব কৰিব তো গাইজ আজিৰ ভিডিঅ'টো চাই আপোনালোকক কেনে লাগিল কমেণ্ট কৰি জনাব নিশ্চয় ভাল লাগিল চ' গাইজ আজি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ ফৰ ৱাচিং